গুৱাহাটীৰ ফেঞ্চি বজাৰ পাই গ'লো গাইছ। আপোনালোকৰ মৰম আৰু ভাল পাবলৈ আমাৰ 1 2 3 মাই টেষ্টিং আৰু আপোনালোকক মই কৈছিলোঁ আমাৰ ৰাইড আহি আছে আৰু সেই দিনটো আজি আহি পালে আৰু আজি নহয় আজি হ'ল 21 জুলাই আৰু কালি হ'ল 22 জুলাই। কালিৰ পৰা আমাৰ ৰাইড ষ্টাৰ্ট হৈ যাব আৰু ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই গম পাব আৰু ভিডিঅ'টো যোন এতিয়ালৈকে চোৱা নাই আপোনালোকে গৈ কিনে চাই থাকক। আপোনালোকে ক'ত কি কৰোঁ নকৰোঁ গম পাই থাকিব ক'ত গৈ আছোঁ আৰু আমালোকে ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু এতিয়া ঘৰত নাই বাৰু, এতিয়া অলপ বাহিৰত ওলাই আছোঁ। এতিয়া এই যে মানুহৰ ঘৰত এইবিলাক বস্তু চুৰি কৰিব আহিছোঁ। এতিয়া খাই আছোঁ পকা মজা কি বস্তু এইবিলাক আপোনালোকে কমেণ্ট কৰি জনাব এইবিলাক কি ফল হয়। কালিৰ পৰা হৈ যাব আমাৰ ৰাইড ষ্টাৰ্ট। ইমান ধামাকা ৰাইড নহয়, এনে চিম্পল ৰাইড কৰিব গৈ আছোঁ। এটা ঠাইত আমাৰ ফুৰিব গৈ আছোঁ আৰু আপোনালোকক মই নেক্সট ডেট লগ পাই আছোঁ। বাই বাই। আৰু আজি হ'ল নেক্সট ডে আৰু এতিয়া গা পা ধুই কিনে ৰেডি হৈ আছোঁ। অলপ পিছত আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু এতিয়া ৰেডি টু গ' টাইম অফ আপোনালোকৰ ভিডিঅ'টো চাই থাকিব নিশ্চয় ক'ত কি কৰোঁ নকৰোঁ আজিৰ দিনটোত আপোনালোকে গম পাই থাকিব। এতিয়া ৰেডি হৈ কিনে আপোনালোকক ৰাস্তাত লগ পাই আছোঁ। আপোনালোকৰ মৰম আৰু ভাল পাবলৈ আমাৰ যাত্ৰা আৰম্ভ কৰি ওলাইছোঁ আৰু এতিয়া ভিডিঅ'টো চাই থাকিব ক'ত গৈ আছোঁ এতিয়া অলপ পিছত গম পাব। আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে, এতিয়া গৈ আছোঁ গাইছ। ৰাস্তা পূৰা ফিনফিনীয়া হৈ আছে গাইছ। এতিয়া মানুহ ধৰণে একো নাই চাওক আৰু টি চাৰ্টটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। অহাকালি লৈ আহিছোঁ পূৰা ফাঁকা ৰাস্তা গাইছ, একো মানুহ ধৰণে নাই। আমালোকে এতিয়া গৈ আছোঁ পূৰা ফাঁকা ৰাস্তা, মানুহ নাই একো। চাওক ইয়াতে গুৱাহাটীৰ ফেঞ্চি বজাৰ পাই গ'লো গাইছ। আপোনালোকে চাওক মানুহ দেখিলে পাগল হৈ যাব। বজাৰৰ গলিত সোমাই আহিছোঁ এতিয়া ফাইনেলি। এতিয়া পূৰা বজাৰৰ মাজত আছোঁ। ইয়াৰ পৰা এতিয়া আপোনালোকক ইণ্টাৰনেট দিম। হাই লকুন কি হিৰ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ইয়াতে বহুত কম দামত বস্তু পোৱা যায়। পূৰা কেঁচামাল বজাৰ আহি পাইছোঁ এতিয়া। আৰু ইয়াতে বহুত কম দামত আপোনালোকে শ্বপিং কৰিব পাৰিব। বহুত ধুনীয়া টি চাৰ্ট আছে, আপোনালোকে আহক। ভাগৰ লাগি আহিছে ইয়াতে বহি আছোঁ। ভাই বাদাম জালমাৰে জালমাৰে লাল চেক গৰমে ধুনীয়া টি চাৰ্ট চাওক 200-250 টকাতে পাই যাব। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কম দামত টি চাৰ্টটো পাইছোঁ, লৈ লৈছোঁ। এতিয়া ঘৰত গৈ আছোঁ। অলপ পিছত আহে নাই জিলাপি ওলাইছে, ৰস খাই আছোঁ এতিয়া। মানে গুৱাহাটীত ফেঞ্চি বজাৰৰ নিচিনা বজাৰ হয় এনে পূৰা ভিৰত। এনে ফুৰিব আহিছোঁ আমাৰ ৰাইড ইয়াত এনে ফুৰিব আহিছোঁ। এতিয়া ঘৰত গৈ আছোঁ। অলপ পিছত আপোনালোকক ৰাস্তাত লগ পাই। বিৰাট কম দামত বস্তু পাই ইয়াতে। মই লৈছোঁ এটা টি চাৰ্ট। অপৰেডিং গাইছ, অপৰেডিং কৰি আছোঁ এতিয়া। বাপৰে বাপ, ইমান ৰাস্তাটো ইমান ভাঙি গৈছে গাইছ, খাৰাপ। অপৰেডিং কৰি আছোঁ, পূৰা ফুল অপৰেডিং কৰি আছোঁ এতিয়া গাইছ। আপোনালোকে ভিডিঅ'টো চাই থাকিব কৰি এতিয়া গাইছ। চুচু লাগি গৈছে এতিয়া ঠাই বিচাৰি আছোঁ ক'ত চুচু কৰি। ইমান মানুহ না ঠাই বিচাৰি ঠাই পাই গৈছোঁ। এতিয়া চুচু কৰা হৈ গৈছে, এতিয়া ঘৰত যাব লাগে। অলপ ৰেষ্ট লৈ আছোঁ এতিয়া গছে ছায়াত। পূৰা বিৰাট ৰ'দ দিছে আজি, অৱস্থা বেয়া হৈ গৈছে আৰু ইমান জোৰত চুচু লাগিছে। অলপ ঠাই বিচাৰি পালোঁ অলপ। এতিয়া ঘৰত যাম অলপ পিছত। ৰাস্তাটো ইমান ডেঞ্জাৰাছ, ইমান ভাঙিছে, ৰাস্তাটো খাৰাপ হৈ গৈছে। ইমান অফৰোডিং কৰিছোঁ না, একবাৰ অৱস্থা বেয়া হৈ গৈছে আমাৰ। अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है। কেটিএমৰ হনুমান গিয়াৰ লগাই দিছোঁ গাইছ, চাওক হাত এৰি কেনে এতিয়া মজা। এতিয়া এখন ব্ৰিজ পাই গ'লোঁ। এতিয়া ব্ৰিজৰ ওপৰত মাজে খোজকাঢ়ি আছোঁ। এতিয়া মই নদীটো চাওক, নদী আৰু মই ইয়াতে এতিয়া ফটাফট ঘৰত গৈ আছোঁ গাইছ অলপ। আৰু আপোনালোকক ঘৰত গৈ কিনে আপোনালোকক লগ পাই আছোঁ। ৰ'ব গাইছ, ৰাইডত আহি মাংকি ডেন্স নাদিলে এইটো কেনেকুৱা কথা হ'ব। 3, 2, 1 গো। আৰু এতিয়া অলপ আগতে মই ঘৰ আহি পালোঁ গাইছ। আৰু চাওক অন্ধকাৰ হৈ গৈছে ঘৰ আহোঁতে। আৰু এই ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। টাটা বাই বাই। এতিয়া টোপনি লাগিছে, টোপনি যাওক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি তেনেকৈ কৰি দিব। বাই বাই।